আজি মই অসমৰ কাৰণে অসমীয়াত ভিডিঅ' বনাই আছোঁ কিয়? কাৰণ অসমৰ কাৰণে অসমখন যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াই ভাৰতবৰ্ষৰ এখন উচ্চ ৰাজ্য হিচাপে আমি চিনাক্ত কৰিব পাৰিম অসমক। আৰু তেতিয়াই ভাৰতবৰ্ষ অসমৰ কাৰণে যদি আগুৱাই যায় অসম এখন শক্তিশালী ৰাজ্য হিচাপে চিনাক্ত হ'ব আৰু লগতে ভাৰতবৰ্ষখনো আগুৱাই যাব। আৰু যদি আমি অসমখন ঠিক কৰিব পাৰোঁ আমি গোটেই ভাৰতবৰ্ষ ঠিক কৰি দিম। নমস্কাৰ, মই দীপজ্যোতি বৰ্মন। মই আজি আপোনালোকৰ ওচৰত আহিছোঁ এটা বিশেষ দিন উপলক্ষে। সেই বিশেষ দিনটো কি জানেনে? ষ্টাৰ্টআপ দিৱস। ষ্টাৰ্টআপ দিৱস এটা আমাৰ কাৰণে এটা বিশেষ দিন। কিয় কৈ আছোঁ আগলৈ। তো আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 16 জানুৱাৰী তাৰিখটো ষ্টাৰ্টআপ দিৱস হিচাপে ঘোষণা কৰিছে আৰু সেইবাবে আজি আমি ষ্টাৰ্টআপ দিৱস হিচাপে পালি আছোঁ। তো ইয়াতে এটা কথা ক'বলগীয়া যে এই আজিৰ দিনটো ষ্টাৰ্টআপ দিৱস উপলক্ষে পালন কৰাৰ উদ্দেশ্য কি? কিবা এটা উদ্দেশ্য আছে যাৰ কাৰণে এটা দিনক তেওঁ উল্লেখ কৰিছে যে ষ্টাৰ্টআপ দিৱস হিচাপে। তো কিবা এটাতো থাকিব। তো সেইটো হৈছে আপোনাৰ আমাৰ ইকনমি, যোনটো আমাৰ অৰ্থনীতি, সেইটো ওপৰত লৈ যোৱাটো সকলোৰে দায়িত্ব, হয়নে? কাৰণ প্ৰত্যেকজন মানুহৰ ইনকাম আমাৰ গোটেই দেশৰ ইনকামৰ ওপৰত নিৰ্ভৰ কৰে, যিটো জনমূৰি আয় বুলি কয়। যদি আপুনি সৰুতে সমাজ বিজ্ঞান পঢ়িছিলে তাতে আপুনি পাইছিলে যে জনমূৰি আয়, প্ৰত্যেকজন মানুহৰ ইনকামটো আমাৰ গোটেই দেশৰ ইনকামৰ ওপৰত ডিপেণ্ড কৰে, নিৰ্ভৰ কৰে। কিয়? আপোনাৰ ইনকাম যদি 6,000, গোটেই প্ৰত্যেকজন মানুহৰ যদি ইনকাম 6,000 কিয় হয় নহয়, তো আমাৰ ইকনমি কিমান ওপৰত যাব পাৰে আপুনি ভাবিব নোৱাৰে। কাৰণ আমাৰ দেশত কিছুমান মানুহে বহুত ইনকাম কৰি আছে, কিন্তু কিছুমান 3 to 5% মানুহে বহুত ইনকাম কৰি আছে, কিন্তু কিছুমান 90% মানুহে এনেকুৱা আছে যোনে 1,000 টকাও মান্থলি ইনকাম কৰিব পৰা নাই, যাৰ কাৰণে আমাৰ দেশখন ইকনমিকেলি অৰ্থনৈতিকভাৱে বহুত এতিয়াও পিছ পৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ বুলি কয় বহুত আগত গৈছে, বা আপোনাৰ এনেকৈ বহুত কেইখন কাণ্ট্ৰি আছে যোনে ভাৰতবৰ্ষতকৈ আগত আছে। কিয়? কাৰণ তেওঁলোকৰ প্ৰত্যেকজন মানুহে নিজৰ মাইণ্ডেৰে কিছুমান নিজে নিজে কাম কৰে, কিন্তু আমাৰ ইয়াতে নকৰে। আমি কি বিচাৰোঁ? আমি চৰকাৰী চাকৰি এটা বিচাৰোঁ। সৰুৰ পৰাই আমাক শিকাই দিয়া হয় যে ভালকৈ পঢ়া, নহ'লে চাকৰি নাপাবা, নহ'লে তুমি চাকৰি নাপাবা। তো এই বস্তুটো যেতিয়া আপুনি এটা অটো ছাজেশ্যন বুলি যোনটো কয়, আপুনি অট'মেটিকেলি এটা কথা সদায় যেতিয়া কৈ থাকিব ল'ৰাজনক, তো তেওঁৰ মূৰত সোমাই যে চাকৰি এটা ল'ব লাগিব, ভালকৈ পঢ়িব লাগিব। তো ভালকৈ পঢ়াৰ উদ্দেশ্যটো আহি পৰে চাকৰিৰ ওপৰত। ভালকৈ পঢ়ি কিনে যে কিবা এটা বেলেগ কৰিব পাৰে সেইটো কেতিয়াও চিন্তাই নাহে। তো এই বস্তুটো আমি আনিব লাগিব ভাৰতবৰ্ষত বা অসমত। আজি মই অসমৰ কাৰণে অসমীয়াত ভিডিঅ' বনাই আছোঁ কিয়? কাৰণ অসমৰ কাৰণে অসমখন যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াই ভাৰতবৰ্ষৰ এখন উচ্চ ৰাজ্য হিচাপে আমি চিনাক্ত কৰিব পাৰিম অসমক। আৰু তেতিয়াই ভাৰতবৰ্ষ অসমৰ কাৰণে যদি আগুৱাই যায় অসম এখন শক্তিশালী ৰাজ্য হিচাপে চিনাক্ত হ'ব আৰু লগতে ভাৰতবৰ্ষখনো আগুৱাই যাব। আৰু যদি আমি অসমখন ঠিক কৰিব পাৰোঁ আমি গোটেই ভাৰতবৰ্ষ ঠিক কৰি দিম। এইটো আপোনাৰ মনত থাকিব লাগিব। সেইবাবে ষ্টাৰ্টআপ শব্দটো আমাৰ কাৰণে এটা বহুত ডাঙৰ শব্দ, যিটোৱে আপোনাৰ লগতে গোটেই ভাৰতবৰ্ষৰ ভৱিষ্যত সলনি কৰি দিব পাৰে। তো বহুত ডাঙৰ ডাঙৰ কথা ক'লোঁ, যদিও মই বৰ্তমান ইমান ডাঙৰ কথা ক'ব পৰা হোৱা নাই, হ'লেও কাৰণ মই ফিল কৰিছোঁ বা মই অনুভৱ কৰিছোঁ এইখিনি কথা যে আজিকালিৰ পেৰেণ্টছে আপোনাক কেতিয়াও ষ্টাৰ্টআপ বা বিজনেছৰ বিষয়ে আপোনাক কেতিয়াও নকয়, বা আপোনাক কৰিবলৈ কেতিয়াও ফ'ৰ্চো নকৰে। যদি আপুনি কৰিব যায়ও তেতিয়া আপোনাক মানা কৰা হ'ব। কাৰণ অভিয়াছলি ময়ো এজন এণ্টাৰপ্ৰেনিয়াৰ, এজন উদ্যমী হিচাপে ময়ো সেইখিনি বস্তু ফেচ কৰিছোঁ বা মই ইয়াৰ সন্মুখীন হৈছিলোঁ বা এতিয়াও হৈ আছোঁ। তো এইখিনিয়ে মোৰ ক'বলগীয়া যে যদি আপুনি ভাৰতবৰ্ষক ভাল পায়, বন্দে মাতৰম বুলি কয়, ভাৰত মাতা কি জয় বুলি কয়, তো তাৰ মানে আপুনি বিদেশত যায় গৱেষণা কৰাটো নুবুজায়। যদি আপুনি ভাৰত মাতা কি জয় বুলি কৈ কিনে যদি আমেৰিকা যুক্তৰাষ্ট্ৰত আপুনি গৱেষণাৰ কাৰণে চিনাক্ত হোৱাৰ কাৰণে ভাৰতবৰ্ষই যদি আজি গৰ্ব অনুভৱ কৰিছে, সেইটো আপোনাৰ ধিক্কাৰ হ'ব লাগে। এইখিনি বস্তু আপুনি বুজি পোৱাটো দৰকাৰ। কাৰণ কিয়? যদি আপুনি আমেৰিকাৰ কাৰণে কাম কৰিছে, তো আগত কোন যাব? আমেৰিকা যাব, আপুনি নাযায়, বা আমাৰ ভাৰতবৰ্ষ নাযায়। আপোনাৰ টেলেণ্টেৰে, ভাৰতবৰ্ষৰ টেলেণ্টেৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগত যাব। আজি গুগলৰ CEO সুন্দৰ পিচাই ভাৰতবৰ্ষৰ পৰা গৈছে। তো গুগল আগবাঢ়ি গৈ আছে, কিন্তু গুগলৰ নাম আমাৰ ইণ্ডিয়াৰ কোম্পানী নহয়। তো ইয়াৰ মূলতে আছে যে আমি ভাৰতবৰ্ষৰ টেলেণ্টখিনি ভাৰতবৰ্ষত ধৰি ৰাখিবৰ কাৰণে আমি ইয়াতে তেওঁলোকক প্লেচমেণ্ট দিব পাৰিব লাগিব। এই প্লেচমেণ্ট ক'ৰ পৰা দিব আপুনি যদি আপোনাৰ ষ্টাৰ্টআপে নাথাকে?
আজি গুগলৰ দৰে ষ্টাৰ্টআপ, ইউটিউবৰ দৰে ষ্টাৰ্টআপ যদি আছে আমেৰিকাত বা বেলেগ দেশত যদি আপোনাৰ ডাঙৰ ডাঙৰ ষ্টাৰ্টআপ আছে, তো মানুহবোৰ তাতেইতো যাব। আমাৰ অসমত বা ইণ্ডিয়াত বা ভাৰতবৰ্ষত কেতিয়াও নাথাকে। যদি আপোনাৰ ভালকৈ পঢ়ি শুনি যদি ইয়াতে চাকৰি নাপায়, তো অভিয়াছলি বাহিৰত যাব। তো এই বস্তুখিনি লক্ষ্য ৰাখি আমি অসমখন আৰু ভাৰতবৰ্ষখনক সলনি কৰিবলৈ এটা ষ্টাৰ্টআপৰ যাতে এটা ভাল পৰিৱেশ থাকে, তাক আমি গঢ় দিব লাগিব আৰু আমি ষ্টাৰ্টআপক সমৰ্থন কৰিব লাগিব। তো তেতিয়াহে আমাৰ ভাৰতবৰ্ষখন এখন শক্তিশালী, অৰ্থনৈতিকভাৱে শক্তিশালী দেশ হিচাপে চিনাক্ত হ'ব, লগতে অসম এখন অৰ্থনৈতিকভাৱে শক্তিশালী ৰাজ্য হিচাপে চিনাক্ত হ'ব। তো এইখিনিয়ে মোৰ ক'বলগীয়া। নমস্কাৰ। আজি মই এইখিনিতে সামৰণি মাৰিলোঁ। মোৰ ধন্যবাদ, বহুত বহুত ধন্যবাদ ইমানখিনি মোৰ লগত থকাৰ বাবে, ইমানখিনি সময় মোৰ লগত থাকি মোৰ কথাখিনি শুনাৰ বাবে। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপুনি ভিডিঅ'টো ভাল পাইছে, আৰু আগলৈ মই এনেকুৱা ভিডিঅ' আনি থাকিম। আৰু মই এই চেনেলটো খোলাৰ উদ্দেশ্য এইটো যে মই আগলৈ এণ্টাৰপ্ৰেনাৰবিলাক, যিমানবিলাক উদ্যমী আছে, যিমানবিলাক সৰু ডাঙৰ বিজনেছমেন আছে বা সৰু সুৰা বিজনেছমেন আছে, তেওঁলোকক আগবঢ়াই লৈ যোৱাটোৱে মোৰ কৰ্তব্য, বা মই তেনেকৈ কাম কৰি আছোঁ। তো মই যিমান সৰু সৰু বিজনেছমেন আছে তেওঁলোকৰ কাৰণে মই ভিডিঅ' বা যিকোনো মই প্ৰকাৰে মই তেওঁলোকক আগুৱাই লৈ যাম। তো থেংক ইউ ছ' মাছ ইমানখিনি ছাপৰ্ট দিয়াৰ বাবে, বা ইমানখিনি সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। ধন্যবাদ।